তো গাইস 1000 টকা আমি আজি এটো লোকেশনত থৈ দিম আমাৰ পিছফালে দেখিছে দিল্লী পাব্লিক স্কুল নগাঁও আৰু মই ইয়াতে ভৰাই থৈ দিম এই বটলটো চাওক বটলটো আমি পানী খাই লৈ আনিছো প্ৰথমে আপোনালোকে চাই লওক বহুতে কয় বোলে আমি পইচা কিটা বোলে নকলি পইচা এবাৰ চাব পাৰে লোকেশনটো জানিবৰ কাৰণে আপোনালোকে ভিডিঅটো শেষলৈকে চাওক ব্ৰ ভৰিব না পইচা কিটা ভৰিব ন ওকে লোকেশনটো জানিবলৈ আপোনালোকে ভিডিঅটো লাষ্টলৈকে চাওক কেমেৰাটো মোলে দি দিয়া তো মই লোকেশনটো আপোনালোকক কৈ দি আছো এইখন দেখিছে দিল্লী পাব্লিক স্কুল এটো হৈছে নেশনেল হাইৱে 27 আৰু এফালে আপোনাৰ 37 এফালে হৈছে আপোনালোকৰ যোৰহাট যায় এফালে গুৱাহাটী যায় আৰু মাৰুতি সুজুকি ডিলাৰটো আছে আগত এখন হৈছে স্কুটি এখন হাইৱে এখন দেখিছে ফটা KFC মানে আপোনাৰ পুস্তাখন আছিলে আৰু আমি বৰ্তমান এটো দেখিছে এনেকে পেলাই থৈ দিছো তো জুনে পায় আমাক মেনশন কৰিবলৈ কমেন্টত ক'বলৈ নেপাহৰিব নেক্সট লোকেশনৰ কাৰণে সোনকালে ফলো কৰি ল'ব বুঢ়া আহা জলদি আহা উঠাহি ঠিক আছে চলো